মই আপোনালোকৰ বাবে আজি লৈ আহিছোঁ কুৰ্তিত দিব পৰা এটা সুন্দৰ ডিঙিৰ ডিজাইন যেটো আপোনালোকেও সহজে বনাব পাৰিব। হাই এভৰিৱান, আপোনালোক সকলোকে ফেশ্বন আৰু চিলাই চেনেললৈ স্বাগতম জনাইছোঁ। মই আপোনালোকক এই কুৰ্তিৰ কাটিং আৰু চিলাইৰ 6টা পাৰ্টত ভাগ কৰিছোঁ যাতে আপোনালোকে সকলো কথা ভালদৰে বুজি পায়। ইয়াতে জোখ, কাটিং আৰু চিলাই বেলেগকৈ সন্মুখৰ ডিঙিৰ ডিজাইন আৰু পিঠিৰ ডিজাইন, লগতে কুৰ্তিৰ ছাইডটো কি ধৰণে চিলাব, ৰেডিমেড ব্ৰেণ্ডেড কুৰ্তিৰ নিচিনা কুৰ্তিত ডাৰ্ট কি ধৰণে দিব, এই সকলোখিনি মই পাৰ্ট ৱাইজ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেনেহ'লে আহক দেৰি নকৰোঁ, ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। এতিয়া দেৰি নকৰোঁ, আহক কুৰ্তিৰ ডিজাইনটো বনাওঁ। এই নেক ডিজাইনৰ বাবে মই পেপাৰ পেষ্টিং ব্যৱহাৰ কৰিছোঁ আৰু জিলিকি থকা ফালটো ভিতৰ ফালে দি দিছোঁ আৰু 2 জাপ কৰি লৈছোঁ। তাৰপিছত ইয়াৰে দীঘল হৈছে 9.5 ইঞ্চি আৰু বহল হৈছে 5.5 ইঞ্চি। আৰু ইয়াতে ডিঙিৰ বহলটো 3 ইঞ্চি দিছোঁ, নৰ্মেলি 3 ইঞ্চিয়ে ৰখা হয়, আৰু দীঘলটো 4 ইঞ্চি দিছোঁ। আৰু এই ধৰণে দুইফালে দাগ দি আঁচ টানি দিছোঁ। হাতেৰে ঘূৰণীয়াকৈ চেপ দিব পাৰে নাইবা আৰ্মহোল চেপাৰৰ সহায়ত গোলকৈ চেপ দিব পাৰে। এয়া আপোনালোকে চিলাই দোকানত কিনিবলৈ পোৱা যায়। ইয়াৰ দ্বাৰা কৰিলে চেপটো ধুনীয়া হয়। গোলকৈ চেপ দিয়াৰ পৰা 1 ইঞ্চি 1 ইঞ্চি দূৰত্বত এই ধৰণে দাগ দি আমি আৰু এটা ডাঙৰ শ্বেপৰ বনাব লাগিব। আৰু তাৰ পিছত আমি সেই ডাঙৰ শ্বেপটোৰ পৰা আকৌ আধা ইঞ্চি ডাঙৰকৈ আৰু এটা ডাঙৰ ৰাউণ্ড শ্বেপ বনাব লাগিব। তাৰ কাৰণে এনেকৈ অলপ দূৰত্বত চিন দি ল'ব আৰু তাৰপিছত এই চিনবিলাক মিলাই দিব, ধুনীয়া ৰাউণ্ড শ্বেপ হৈ যাব। আৰু এতিয়া আধা ইঞ্চিকৈ তলফালেও দাগ দি আমি আঁচ টানি দিছোঁ। আপোনালোকে যাতে ধৰিব পাৰে তাৰ বাবে মই অলপ ডাঠকৈ আঁচ টানি দিছোঁ। ইয়াতে মই প্ৰথমে গোলকৈ দিয়া শ্বেপটোত আধা ইঞ্চিত দাগ দিছোঁ আৰু তাৰপিছত 1/4 ইঞ্চ, আধা ইঞ্চিৰ আধাটো হ'ল 1/4 ইঞ্চ আৰু তলৰখিনি আমি 1/4 ইঞ্চত এটা দাগ দি লৈছোঁ। আৰু তাৰপিছত এই ধৰণে গোলকৈ শ্বেপ দি দীঘলকৈ তলৰ ফালে আঁচডাল টানি দিছোঁ। আৰু গোলকৈ দিয়া শ্বেপটোৰ লগত মিলাই তলৰ ফালে আমি আঁচ টানি দিছোঁ। এই আঁচখিনি 1/4 ইঞ্চতকৈ বেছি ডাঙৰ নকৰিব। 1/4 ইঞ্চ হ'ল আধা ইঞ্চিৰ আধা। এতিয়া 7 ইঞ্চি দীঘলত মই দাগ দি লৈছোঁ আৰু তাৰপিছত আমি এতিয়া কাটি ল'ম কেঁচি দি। প্ৰথমতে বাহিৰৰ ছাইডটো কাটি লৈছোঁ। আৰু এতিয়া ভিতৰৰ 7 ইঞ্চিত যে আমি দাগ দিছোঁ সেই দাগটোৰ পৰা এই ধৰণে ভিতৰৰ ফালৰ আমি কাটি লৈছোঁ। আমি কটাৰ আগতে ভালকৈ মিলাই ল'ব লাগিব যাতে কাগজখন লৰচৰ নকৰে আৰু হাতেৰে হেঁচি ধৰি কাটিব লাগিব। আৰু গোলকৈ চেপ দি তলত যে আমি 7 ইঞ্চিত দাগ দিছোঁ তালৈ কাটিব লাগিব। আৰু এইটো কটা হ'ল। আৰু এতিয়া আমি ওপৰৰ অংশটো কাটিছোঁ। ওপৰৰ অংশটো কাটোতে হাতেৰে ভালকৈ ধৰি ল'ব যাতে তল ওপৰ নহয়, নহ'লে আমাৰ কলাৰটো বেয়া হৈ যাব। আৰু তাৰপিছত কেঁচি দি কাটি দিছোঁ। আৰু এতিয়া আমাৰ নেকটো পেপাৰ পেষ্টিঙত কটা হৈ গ'ল। আপোনালোকক গোটেইখিনি লগাই মই দেখুৱাই দিছোঁ। এতিয়া আহক আমি কাপোৰত কি ধৰণে লগাম দেখুৱাওঁ। ইয়াতে মেইন কুৰ্তাৰ কাপোৰৰ লগত মিলাই আপোনালোকে লাইনিঙৰ কাপোৰ ল'ব। ইয়াতে মই লাইনিঙৰ কাপোৰ 11 ইঞ্চি দীঘল আৰু 11 ইঞ্চি বহলৰ লৈছোঁ আৰু তাৰপিছত 2 জাপ কৰি দি দিছোঁ। আৰু পেপাৰ পেষ্টিঙৰ যিটো নেকৰ বাহিৰৰ পাৰ্ট আছে সেইটো আমি 2 জাপ কৰি সমানে লৈ লৈছোঁ। আৰু যিটো বন্ধ ছাইড হয়, কাপোৰৰ বন্ধ ছাইডৰ লগত নেকৰ যিটো আমাৰ বন্ধ ছাইড হয়, এই দুটা এই ধৰণে মিলাই ল'ব আৰু তাৰপিছত ইয়াতে পেনেৰে দাগ দি লৈছোঁ।
আৰু পেনেৰে দাগ দিয়া অংশত আমি কেঁচিৰে এটা কাট দি লৈছোঁ আৰু তাৰ পিছত কাপোৰখন যেতিয়া আমি মেলি দিছোঁ দুইফালে দাগ হৈ গৈছে আৰু পেপাৰ পেষ্টিঙৰ যিটো জিলিকা অংশ সেইটো কাপোৰৰ ফালে দি দিছোঁ আৰু তাৰ পিছত এই ধৰণে দুইটা কাটত মিলাই পিনে আমি পেপাৰ পেষ্টিংটো ধুনীয়াকৈ দি লৈছোঁ তাৰ পিছত এই ধৰণে ইস্ত্ৰি কৰি লৈছোঁ যাতে আমাৰ কাপোৰত ভালদৰে পেপাৰ পেষ্টিংটো আঠা লাগি ধৰে এয়া দেখিলে আমাৰ ধুনীয়াকৈ লাগি ধৰিছে এইকাৰণে মই বক্ৰমৰ সলনি পেপাৰ পেষ্টিং ব্যৱহাৰ কৰিব দিছিলোঁ তেতিয়া আমাৰ চিলাই কৰাৰ কাম নাথাকে আৰু বেকা বেকি হোৱাৰো কোনো প্ৰব্লেম নহয় এতিয়া আধা ইঞ্চি কাপোৰ এৰি চাৰিওফালে কাটি লৈছোঁ আপোনালোকৰ যদি অসুবিধা হয় আধা ইঞ্চিত দাগ দি গোলকৈ দাগ দি ল'ব আৰু তাৰপিছত কেঁচি দি কাটি দিব আৰু যিটো কোণাৰ অংশ এয়া দেখিছে এই তাতে দুটা কাট দি লৈছোঁ যাতে আমি কাপোৰখন ভাঁজ দি চিলাই কৰিব পাৰোঁ এতিয়া মেচিনত চাৰিওফালটো চিলাই লৈছোঁ এটা চিলাই দিলেই হ'ব আৰু তাৰ পিছত সমানে দুই জাপ দি লৈছোঁ আৰু তাতে কেঁচি দি এটা কাট দি লৈছোঁ বা দাগ দি ল'ব পাৰে কেঁচি দি কাট দিয়া অংশৰ পৰা দীঘলকৈ এডাল পেঞ্চিলেদি আঁচ টানি লৈছোঁ আৰু মেইন কুৰ্টাৰ ফ্ৰণ্টৰ পাৰ্টটোত সমানে দুই জাপ দি লৈছোঁ আৰু তাৰ পিছত মাজত এই ধৰণে কেঁচি দি সৰু কাট এটা দি লৈছোঁ আৰু তাৰ পিছত পেঞ্চিলেৰে দীঘলকৈ এডাল আঁচ টানি লৈছোঁ বহুত দীঘলকৈ নাটানিব অলপকৈ টানিব পিছত লাগিলে আৰু টানি দিব আৰু এতিয়া লাইনিঙৰ কাপোৰত টানা আঁচডাল আৰু কুৰ্টাৰ কাপোৰত টানা আঁচডাল সমানে দুইটাতে মিলাই পিন দি লৈছোঁ আৰু ইয়াতে আমি কুৰ্টাৰ চিধা অংশটো ল'ব লাগিব উল্টা অংশত নকৰিব চিধা অংশত কৰিব এইখিনি পিন আপোনালোকে চিলাই দোকানত পাই যাব আৰু এতিয়া ভালদৰে পিন লগাই লৈছোঁ যাতে কাপোৰটো লৰচৰ নকৰে এতিয়া আমি চিলাই কৰিব লাগিব চাব যাতে পেপাৰ পেষ্টিঙৰ ওপৰত চিলাই নকৰিব পেপাৰ পেষ্টিঙৰ ঠিক কাষতে আমি চিলাইটো কৰিব লাগিব আৰু এই ধৰণে চাৰিওফালটো আমি চিলাই কৰি ল'ব লাগিব আৰু তলৰ ফালে এই ধৰণে পেপাৰ পেষ্টিঙৰ কাষে কাষে চিলাই কৰি ঘূৰাই ল'ব বেজিটো সোমাই পিনে আৰু তাৰ পিছত আকৌ ওপৰলৈ উঠাই এই ধৰণে চিলাইটো কৰি ল'ব ইয়াতে আধা ইঞ্চি বা কোৱাৰ্টাৰ ইঞ্চ এৰি চাৰিওফালে কাটি লৈছোঁ ইয়াতে মই কোৱাৰ্টাৰ ইঞ্চ এৰিছোঁ আৰু তলৰখিনিত এটা কাট দি লৈছোঁ কাৰণ ইয়াতে কমকৈ কাপোৰ আছে যে আৰু তাৰপিছত আমি সৰু সৰু কাট চাৰিওফালে দিছোঁ যাতে আমাৰ উল্টাই দিবলৈ সুবিধা হয় এই ধৰণে কাট দিওঁতে চাব যাতে চিলাইটোত কাট নপৰে চিলাইৰ বাহিৰতহে কাট দিব আৰু কোণাকেইটাত কেঁচি দি সৰুকৈ কাট এটা দিছোঁ চিলাইত কাট এটা নোযোৱাকৈ দিব আৰু তাৰপিছত উল্টাই পিনে কিবা জোঙা বস্তু বহুত বেছি শ্বাৰ্প জোঙা নল'ব অলপ এই ধৰণে জোঙা বস্তুৰে উলিয়াই দিব যাতে আমাৰ কোণাকেইটা ভালদৰে ওলাই আহে আৰু তাৰপিছত আমি ইস্ত্ৰি কৰি ল'ব লাগিব কিয়নো ইস্ত্ৰি কৰাৰ পিছতহে নেকৰ শ্বেপটো ভাল হয় যি সৰু সৰু কোচ হৈ আছে সেয়াও নাইকিয়া হৈ যাব আৰু এতিয়া নেকৰ ওপৰৰ অংশটোৰ বাবে এই ধৰণে কুৰ্টাৰ কাপোৰ কাটি লৈছোঁ 4 টুকুৰা আৰু কুৰ্টাৰ যিটো চিধা অংশ এই দুটা ভিতৰৰ ফালে থৈছোঁ আৰু তাৰ ওপৰত আমি এই ধৰণে পেপাৰ পেষ্টিং কৰি ইস্ত্ৰি কৰি লৈ লৈছোঁ আৰু এতিয়া এইটো কাষে কাষে আমি চিলাই ল'ব লাগিব আৰু এইটো পইণ্টৰ পৰা ইয়ালৈ আমি চিলাই কৰিব লাগিব সদায় ইয়াতে মেইন ফেব্ৰিক যিটো আমি কুৰ্টাৰ কাপোৰ হয় সেইটোৱে ল'ব লাগিব লাইনিঙৰ কাপোৰ ইয়াত ল'ব নালাগে চাব যাতে পেপাৰ পেষ্টিঙত চিলাইটো নাযায় সাইডে সাইডেহে চিলাইটো কৰিব লাগিব আৰু ইয়াতে আমি ডাবল ষ্টিচ দি ল'ব লাগিব আৰু চিলাই কৰা অংশটোৰ ফালে আমি কোৱাৰ্টাৰ ইঞ্চ কাপোৰ এৰি কাটিব লাগিব আৰু এইটো সাইডে আমি 2 ইঞ্চি কাপোৰ এৰি কাটিব লাগিব আৰু ওপৰৰ ফালে পেপাৰ পেষ্টিঙৰ লগত মিলাই কাপোৰটো কাটি দিব লাগিব আৰু তাৰ পিছত চিলাই কৰা ফালে এই ধৰণে সৰু সৰু কাট দিব লাগিব যাতে আমাৰ উল্টাই দিওঁতে সুবিধা হয় এই ধৰণে কাট দিওঁতে চিলাইত কেতিয়াও কাট নিদিব
আৰু উল্টাই দিয়াৰ পিছত আমি ইয়াতে ইস্ত্ৰি কৰি ল'ব লাগিব আৰু কাপোৰটো চাৰিওফালে আমি পিন দি লৈছোঁ আৰু তাৰ পিছত পেপাৰ পেষ্টিঙত চিলাইটো নপৰাকৈ এই ধৰণে দাগ দি লৈছোঁ যাতে আমাৰ চিলাইটো পেপাৰ পেষ্টিঙৰ বাহিৰত থাকে তাৰ বাবে মই 1.25 ইঞ্চত চাৰিওফালে দাগ দি চিলাইটো কৰি লৈছোঁ এই ধৰণে চাৰিওফালে আমি দাগ দি মাৰ্ক কৰি ল'লে আমাৰ চিলাইটো বহুত ধুনীয়া হ'ব আৰু নেকৰ শ্বেপটোও ধুনীয়া হ'ব এয়া দেখিলে আমাৰ চিলাই কৰা হৈ গ'ল আৰু এতিয়া চিলাইৰ পৰা আধা ইঞ্চি কাপোৰ এৰি আমি চাৰিওফালে কাটি ল'ব লাগিব এতিয়া এই দুইটা অংশ আমি কুৰ্তাৰ দুইফালে এই ধৰণে লগাই দিছোঁ আৰু দুইফালে যাতে সমানে হয় তাৰ কাৰণে স্কেলেৰে জুখি লৈছোঁ যাতে দুইফালে 1 ইঞ্চি আমাৰ ওলাই থাকে আৰু তাৰ পিছত চাৰিওফালে পিন দি লৈছোঁ যাতে কাপোৰটো লৰচৰ নকৰে আৰু আমাৰ চিলাই কৰিবলৈ সুবিধা হয় প্ৰথমতে আমি গোলকৈ এই ধৰণে ছাইডেদি চিলাই কৰিব লাগিব আমাৰ এই ধৰণে জইন কৰা হৈ গ'ল এতিয়া আমি কাপোৰটো উল্টাই দি এই দুটা দেখিছে কাপোৰ ওলাই আছে এই দুটা এই ধৰণে পিন দি লৈছোঁ আৰু এতিয়া কাপোৰটোৰ ছাইডৰ দি আমি চাৰিওফালটো চিলাই কৰি ল'ব লাগিব এয়া আমাৰ চিলাই কৰা হৈ গ'ল এতিয়া ইয়াৰে বেক সাইডটোত এয়া দেখিছে এইখিনি ওলাই আছে এতিয়া বেজিৰ সহায়ত মই হাতেৰে এইখিনি চিলাই কৰি দিছোঁ যাতে ফিনিশিংটো ধুনীয়া হয় চাব যাতে আগফালে আমাৰ সূতাটো নোলায় আৰু এইটো সাইডৰো এই কাপোৰখিনি ফোল্ড কৰি পিনে হাতেৰে চিলাই কৰি দিছোঁ আৰু তলৰখিনিটো এই ধৰণে হাতেৰে মিহিকৈ চিলাই এটা কৰি দিছোঁ এই কুৰ্তাটো আপোনালোকে চিম্পলকৈও ৰাখিব পাৰে নাইবা মোৰ নিচিনা ইয়াতে কুৰ্তিৰ লগত মিলাকৈ মণি লগাইও দিব পাৰে যিটো আপোনালোকৰ ভাল লাগে সেয়াই লগাব পাৰে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ so much